আজিৰ ভিডিঅ'টোত আগবঢ়োৱা হৈছে দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ বংগ বিভাজন আৰু স্বদেশী আন্দোলন পাঠটোৰ ভাগ 3 খণ্ডটো। ইতিমধ্যে 1 আৰু 2 ভাগটো দিয়া হৈ গৈছে। এই ভাগটোতো আছে অনুশীলনীৰ 7 নম্বৰৰ পৰা একেবাৰে শেষলৈ প্ৰশ্নসমূহ। অহা যেটো ভাগ বনোৱা হ'ব 4 নম্বৰ ভাগটো, সেই ভাগটোত টেষ্ট পেপাৰৰ প্ৰশ্ন আৰু মেট্ৰিকত অহা প্ৰশ্নসমূহ তাত আলোচনা কৰা হ'ব। গতিকে ছাত্ৰীসকল, মই এই ভিডিঅ'টোলৈ তোমালোকক স্বাগতম জনাইছোঁ। মই ডিব্ৰুগড়ৰ গ্ৰাহাম বজাৰ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ এগৰাকী সহকাৰী শিক্ষয়িত্ৰী। এতিয়া আমি ভিডিঅ'টোৰ মূল খণ্ডটোলৈ আহোঁ। প্ৰশ্ন: স্বদেশী আন্দোলনৰ 3টা ফলাফল উল্লেখ কৰা। উত্তৰ: স্বদেশী আন্দোলনৰ 3টা ফলাফল হৈছে ক. জাতীয় সাহিত্য, খ. জাতীয় শিক্ষা আৰু গ. স্বদেশী শিল্প উদ্যোগ। জাতীয় সাহিত্য: স্বদেশী আন্দোলনৰ পটভূমিত বিভিন্ন সংবাদপত্ৰ, আলোচনী, গ্ৰন্থ, গীত, নাটক, প্ৰবন্ধ আদি প্ৰকাশিত হৈছিল। উল্লেখযোগ্য সংবাদপত্ৰসমূহ হৈছে সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ বেংগলী, কৃষ্ণকুমাৰ মিত্ৰৰ সঞ্জীৱনী, কালীপ্ৰসন্ন কাব্যবিশাৰদ আৰু যোগেন্দ্ৰনাথ বিদ্যাভূষণৰ হিতবাদী। আৰু ইয়াৰ এইটো প্ৰশ্নৰে একেটা উত্তৰে ইয়াৰ পিছৰ খণ্ডটোলৈ আমি আহোঁ। ভূপেন্দ্ৰনাথ দত্তৰ যুগান্তৰ, সতীশ চন্দ্ৰ মুখোপাধ্যায়ৰ দি ডন, কুমুদিনী মিত্ৰৰ মহিলা আলোচনী সুপ্ৰভাত, অৰবিন্দ ঘোষৰ বন্দে মাতৰম আদি আলোচনীত জাতীয়তাবাদী লেখাসমূহ প্ৰকাশিত হৈছিল। এই আন্দোলনৰ সময়তে বহুতো নাটক যেনে ক্ষীৰোদ প্ৰসাদৰ পলাশীৰ প্ৰায়চিত্ৰ, গিৰীশ ঘোষৰ প্ৰশ্নটোৰ পিছৰ খণ্ডলৈ আহোঁ। চিৰাজউদ্দৌলা আৰু মীৰ কাছিম, অমৃতলাল বসুৰ ছাব্বাছ বাংগালী, অমৰেন্দ্ৰনাথ দত্তৰ বংগৰ অংগচ্ছেদ ইত্যাদি ৰচনা কৰা হৈছিল। আন্দোলনৰ পটভূমিত ৰচিত বিখ্যাত গ্ৰন্থ কেইখনমান হ'ল জাপানী বীৰ, জয় সংগীত, নব্য ভাৰত, বংগলক্ষীৰ ব্ৰতকথা। একেটা প্ৰশ্নৰে উত্তৰ আৰু আছে। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে স্বাধীনতা আন্দোলনক কেন্দ্ৰ কৰি 23টি গীত ৰচনা কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ আমাৰ সোণাৰ বাংলা আমি তোমাকে ভালোবাসি গীতটিয়ে স্বাধীন বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীতৰ মৰ্যাদা লাভ কৰিছিল। ৰবীন্দ্ৰনাথ ঠাকুৰৰ এটি বিখ্যাত প্ৰবন্ধ আছিল ভাই ভাই এক ঠাই। আন্দোলনৰ সময়তে ভাৰতীয় চিত্ৰকলাৰো বিকাশ ঘটিছিল। অৱনীন্দ্ৰ ঠাকুৰৰ প্ৰচেষ্টাত বংগীয় কলা সংসদ গঢ় লৈ উঠিছিল। এইটো প্ৰশ্নৰ আৰু আছে আৰু খণ্ড আছে। আমি সেই খণ্ডটোলৈ আহোঁ এতিয়া। একেটা প্ৰশ্নৰ উত্তৰ দেই। জাতীয় শিক্ষা: স্বদেশী আন্দোলনৰ সময়ছোৱাত ছাত্ৰসকলৰ মাজত আন্দোলনৰ প্ৰৱণতাই দেখা দিছিল। ছাত্ৰসকলে কাৰ্লাইলৰ জাননীৰ প্ৰতিবাদ কৰি শ্ৰেণীকোঠা বৰ্জন কৰিছিল। বিপিন চন্দ্ৰ পাল, ৰবীন্দ্ৰনাথ ঠাকুৰ, আব্দুল ৰছুদ আদি নেতাসকলে ছাত্ৰসকলক চৰকাৰী বিদ্যালয় ত্যাগ কৰিবলৈ আহ্বান জনাইছিল। 1905 চনৰ 6 আগষ্টত ৰবীন্দ্ৰনাথ ঠাকুৰে বিশাল জনতাৰ উপস্থিতিত বংগ জাতীয় বিদ্যালয় নামৰ জাতীয় শিক্ষানুষ্ঠানটো প্ৰতিষ্ঠা কৰে। এইটো প্ৰশ্নৰে আৰু আছে উত্তৰ। আমি সেই পিছৰ খণ্ডটোলৈ আহোঁ এতিয়া। 1905 চনৰ 8 নৱেম্বৰত ৰংপুৰত দ্বিতীয়খন জাতীয় বিদ্যালয় স্থাপন হয়। 1906 চনৰ 11 মাৰ্চ তাৰিখে জাতীয় শিক্ষা পৰিষদ নামৰ জাতীয় শিক্ষাৰ শীৰ্ষ অনুষ্ঠানটো গঠিত হয়। 1906 চনৰ 15 আগষ্টত বংগ জাতীয় মহাবিদ্যালয় স্থাপন হয়। একে বছৰৰে 12 ডিচেম্বৰত জাতীয় মহাবিদ্যালয়ক জাতীয় বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হয়। পিছৰ খণ্ডলৈ আহোঁ এতিয়া। একেটা প্ৰশ্ন। স্বাধীনতা আন্দোলনৰ সময়খিনিত সৰ্বমুঠ 62খন মাধ্যমিক আৰু 3000খন প্ৰাথমিক জাতীয় বিদ্যালয় গঢ়ি উঠিছিল। সেই সময়তে বেংগল টেকনিকেল ইনষ্টিটিউট শিক্ষানুষ্ঠানটো গঢ়ি উঠিছিল। বৰ্তমান এই শিক্ষানুষ্ঠানটো যাদৱপুৰ বিশ্ববিদ্যালয় নামেৰে পৰিচিত। জাতীয় বিশ্ববিদ্যালয়ৰ আৰ্হিত পাটনাত বিহাৰ বিদ্যাপীঠ, মহাৰাষ্ট্ৰত সমৰ্থ বিদ্যালয় আৰু গুজৰাটত গুজৰাট বিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল।
প্ৰশ্নটোৰ এতিয়া আৰু আছে এডোখৰ, পিছৰ খণ্ডটোলৈ আহোঁ। স্বদেশী শিল্প উদ্যোগ। স্বদেশী আন্দোলনৰ সময়ছোৱাত স্বদেশী বস্তুৰ চাহিদা বৃদ্ধি পোৱাত বিভিন্ন কুটীৰ শিল্প আৰু কেইবাটাও ডাঙৰ শিল্প প্ৰতিষ্ঠান গঢ়ি উঠিছিল। সূতা কটা কল, ক্ষুদ্ৰ আৰু মজলীয়া তাঁতশাল উদ্যোগ, সৰিয়হৰ তেল, চাবোন, চেনি, জুইশলা, বিস্কুট আদি কাৰখানাৰ লগতে জাতীয় বেংক আৰু স্বদেশী বীমা কোম্পানী গঢ়ি উঠিছিল। স্বদেশী ভাণ্ডাৰ, ইণ্ডিয়ান ষ্ট'ৰ্ছ, লক্ষী ভাণ্ডাৰ, ইউনাইটেড বেংগল আদি প্ৰতিষ্ঠানসমূহ উল্লেখযোগ্য আছিল। এইটো প্ৰশ্নৰে আৰু আছে পিছলে, আমি সেই পিছৰ খণ্ডলৈ এতিয়া আগবাঢ়িছোঁ। এইখিনি বৃহৎ উদ্যোগসমূহৰ ভিতৰত বংগলক্ষী কটন মিল, বেংগল কেমিকেলছ, জামছেদজী টাটাৰ লৌহ শিল্পৰ কাৰখানাই শিল্পৰ ক্ষেত্ৰত নতুন যুগৰ সূচনা কৰিলে। 1905 খ্ৰীষ্টাব্দৰ 17 ডিচেম্বৰত অনুষ্ঠিত হোৱা বাৰাণসীৰ ভাৰতীয় উদ্যোগ সন্মিলনে উদ্যোগৰ সম্ভাৱনীয়তা সম্পৰ্কে দেশবাসীক সজাগ কৰি তুলিছিল। স্বদেশী আন্দোলনে এনেদৰেই স্বদেশানুভূতিৰ জোৱাৰ তুলি ভাৰতবৰ্ষৰ বিভিন্ন ক্ষেত্ৰত নতুন যুগৰ সূচনা কৰিলে। এই প্ৰশ্নটোৰ উত্তৰটো ইয়াতে শেষ হৈছে। এইবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন দেই, মেট্ৰিক পৰীক্ষাটো আহি যায়। এতিয়া তাৰ পিছৰ প্ৰশ্নলৈ আহোঁ। স্বদেশী আন্দোলনৰ 3টা অৱদান উল্লেখ কৰা। স্বদেশী আন্দোলনে ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ সমগ্ৰ ভাৰতবৰ্ষতে পেলাবলৈ সক্ষম হৈছিল। এই আন্দোলনে ভাৰতৰ ৰাজনীতি, সাহিত্য, সমাজ, শিক্ষা, অৰ্থনীতি আদি সকলো দিশতে প্ৰভাৱ পেলাইছিল আৰু ভাৰতৰ জনসাধাৰণলৈ বহুতো অৱদান দিছিল। এতিয়া প্ৰশ্নটোৰ আমি পিছৰ খণ্ডটোলৈ আহোঁ। একেটা প্ৰশ্নৰ উত্তৰ দেই। অৱদানসমূহ হ'ল, স্বদেশী আন্দোলনে ভাৰতবাসীক গণ আন্দোলন সম্পৰ্কে এটা ৰাজনৈতিক শিক্ষা দি যাবলৈ সক্ষম হৈছিল। দেশৰ বেছিভাগ মানুহেই আন্দোলনত সমবেত হ'লে যে গণ আন্দোলনত জয়যুক্ত হোৱাটো নিশ্চিত, সেই কথা ভাৰতীয়ই স্বদেশী আন্দোলনৰ যোগেদি আয়ত্ত কৰিব পাৰিছিল। এতিয়া প্ৰশ্নটোৰ পিছৰ খণ্ডলৈ আহোঁ। একেটা প্ৰশ্নৰ উত্তৰ দেই। ভাৰতীয় জাতীয় কংগ্ৰেছে আৰম্ভণিৰে পৰা আবেদন-নিবেদনৰ মাজেৰে সহনশীল চিন্তাত বিশ্বাস ৰাখি ব্ৰিটিছ চৰকাৰৰ ওচৰত ভাৰতীয়ৰ উন্নতি আশা কৰিছিল। বংগভংগক কেন্দ্ৰ কৰি জাতীয় কংগ্ৰেছৰ চিন্তা কৰ্মত পৰিৱৰ্তনৰ সূচনা হৈছিল। একমাত্ৰ গণসংগ্ৰামৰ যোগেদিহে ভাৰতীয়ৰ উন্নতি সম্ভৱ। এই ভাৱনাটো স্বদেশী আন্দোলনে জাতীয় কংগ্ৰেছক প্ৰদান কৰিছিল। এতিয়া একেটা প্ৰশ্নৰে উত্তৰ আৰু এটা খণ্ডলৈ আগবাঢ়োঁ। বংগভাষীয়ে লৰ্ড কাৰ্জনৰ শাসন আৰু শোষণ একেলগে চলাই যোৱা হ'ব বুলি ঘোষণা কৰা উক্তিৰ উপযুক্ত উত্তৰ দিছিল বিদেশী পণ্য বৰ্জন, স্বদেশী পণ্যৰ ব্যৱহাৰ, স্বদেশী শিল্প গঢ়ি তোলাৰ মানসিকতা আৰু একাগ্ৰতাৰ যোগেদি। ভাৰতৰ অৰ্থনীতি আৰু শিল্প বিকাশৰ ইতিহাসত স্বদেশী আন্দোলনৰ অৱদান চিৰকাল জিলিকি থাকিব। এইটো প্ৰশ্নৰ উত্তৰ ইমানতে শেষ হৈছে। এতিয়া চমুটোকা। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম হৈছিল 1861 চনৰ 7 মে' মাহত কলিকতা চহৰত। কবিগুৰুজনা আছিল একেধাৰে কবি, চিত্ৰকৰ, সাহিত্যিক আৰু ব্যৱসায়ী। স্বদেশী আন্দোলনৰ সময়ছোৱাত তেখেতে ৰচনা কৰা 23টি গীত ভাৰতীয় সংস্কৃতিৰ সম্পদ হৈ থাকিব। আমাৰ সোণাৰ বাংলা আমি তোমাকে ভালোবাসি শীৰ্ষক গীতটিয়ে পৰৱৰ্তী সময়ত স্বাধীন বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীতৰ মৰ্যাদা লাভ কৰিছিল। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰো ৰচক কবিগুৰুজনাই। আৰু আছে এটা খণ্ডটোলৈ আগবাঢ়িছোঁ এতিয়া একেটা প্ৰশ্নৰে। স্বদেশী আন্দোলনৰ পটভূমিত ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰা এটা বিখ্যাত প্ৰবন্ধ আছিল ভাই ভাই এক ঠাই। আন্দোলনৰ সময়ছোৱাত তেখেতে স্বদেশী ভাণ্ডাৰ নামেৰে বস্ত্ৰ প্ৰতিষ্ঠানটো জাকত জিলিকাৰ প্ৰতিষ্ঠানলৈ পৰিণত হৈছিল। গীতাঞ্জলি পুথিখনৰ বাবে তেওঁ 1913 চনত নোবেল বঁটা লাভ কৰিছিল। এইজনা মহান পুৰুষৰ মৃত্যু হৈছিল 1941 চনৰ 7 আগষ্টত। এতিয়া এইডোখৰ চমুটোকা ইয়াতে শেষ হৈছে। এতিয়া বেলেগ এটালৈ আগবাঢ়োঁ। মাৰ্গাৰেট এলিজাবেথ নবুল, ভগিনী নিবেদিতা।
আয়াৰলেণ্ডত জন্মগ্ৰহণ কৰা মাৰ্গাৰেট এলিজাবেথ নোবেলক স্বামী বিবেকানন্দই নিবেদিতা নামটো দিছিল। নিবেদিতাৰ অৰ্থ হৈছে ভগৱানৰ প্ৰতি উৎসৰ্গিত। নাৰী আৰু যুৱক যুৱতীসকলৰ মাজত জাগৰণ সৃষ্টিত বৰঙণি যোগোৱা ভগিনী নিবেদিতাই তেওঁলোকক দেশীয় শিল্পৰ যোগেদি স্বনিৰ্ভৰশীল হ'বলৈ আহ্বান জনাইছিল। কলিকতাত থকা সময়ত তেওঁ য়ং মেনছ হিন্দু ইউনিয়ন, বিবেকানন্দ ছ'চাইটি, অনুশীলন সমিতিৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ আছিল। এতিয়া এইটো চমুটোকাৰে পিছৰ খণ্ডলৈ আহিছোঁ। ভগিনী নিবেদিতাই ছোৱালীৰ কাৰণে কলিকতাৰ বাগবাজাৰ অঞ্চলত বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল। 1899 চনত কলিকতাত বিয়পি পৰা ভয়াৱহ প্লেগ মহামাৰীৰ সময়ত ভগিনী নিবেদিতাই আক্ৰান্ত ৰোগীক সেৱা শুশ্ৰূষা কৰাৰ লগতে চিকিৎসাৰ বাবে অৰ্থ সাহায্য বিচাৰি ইংৰাজী বাতৰি কাকতত লেখা প্ৰকাশ কৰিছিলে। ভগিনী নিবেদিতাই ভালেমান গ্ৰন্থ ৰচনা কৰিছিল। এইগৰাকী মহিয়সী নাৰীৰ 1864 চনত জন্মগ্ৰহণ আৰু 1911 চনত দাৰ্জিলিঙত মৃত্যুবৰণ হৈছিল। এতিয়া এইডোখৰ চমুটোকা ইয়াতে শেষ হৈছে। পিছৰটোলৈ আহোঁ। নৱাব চলিম উল্লাহ। খ্বাজা চলিম উল্লাহ ঢাকাৰ নৱাব আছিল। তেওঁক সেইবাবে নৱাব চলিম উল্লাহ বুলি কোৱা হয়। এইজন নৱাবে মুছলিম লীগ প্ৰতিষ্ঠাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। 1906 চনৰ 30 ডিচেম্বৰ তাৰিখে তেওঁৰ আহ্বানক্ৰমে বংগদেশৰ একাংশ শিক্ষিত মুছলমান বৰমূৰীয়াই নৱাব বিকৰুল মুলুকৰ পুৰোহিত্যত ঢাকা ৰাজদৰবাৰত অনুষ্ঠিত হোৱা সভাত সৰ্বভাৰতীয় মুছলিম লীগ নামৰ ৰাজনৈতিক অনুষ্ঠানটোৰ জন্ম হৈছিল। আৰু পিছৰডোখৰ লৰ্ড কাৰ্জনে এই নৱাবগৰাকীক 14 লাখ টকা অতি কম সুতৰ বিনিময়ত ধাৰলৈ দিছিল। কাৰ্জনে নৱাব চলিম উল্লাহৰ যোগেদি মুছলমান জনতাৰ ওচৰ চপাই অনাৰ প্ৰচেষ্টা কৰিছিল। মুছলিম লীগ অনুষ্ঠানটোৰ জন্মলগ্নতে নৱাব চলিম উল্লাহই ঘোষণা কৰিছিল যে এই অনুষ্ঠানৰ লক্ষ্য হ'ব ব্ৰিটিছ চৰকাৰৰ প্ৰতি মুছলমান ৰাইজৰ আনুগত্য প্ৰসাৰ ঘটোৱা, ব্ৰিটিছ চৰকাৰক মুছলমানসকলৰ অধিকাৰ আৰু স্বাৰ্থৰ প্ৰতি সচেতন কৰি ৰখা আৰু মুছলমানসকলৰ মাজত একতা গঢ়ি তোলা। চমুটোকা শেষ হৈছে আৰু অহা যিটো ভাগ তাত টেষ্ট পেপাৰ আৰু মেট্ৰিকৰ যিবিলাক আহে সেইবিলাক প্ৰশ্নৰ আয়োজন দিয়া হ'ব। তোমালোকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।